press the bell icon on the YouTube app and never miss another update. টিংকু তুমি পড়াশোনা শেষ কৰি কত চাকৰি কৰিবা স্যাৰ কোম্পানীত কিয় কোম্পানীত কিয় স্যাৰ মই হাতৰিব নোৱাৰো যে সেই কোম্পানীতে চাকৰি কৰিম টিংকু ক্লাছ কৰাৰ সময়ত কথা পাতি আছিলা ন নহয় স্যাৰ মই কথা পাতা নাই তেতিয়া হলে তুমি কি কৰি আছিলা স্যাৰ মই টোপনি মাৰি আছিলো আৰু টোপনি মৰাৰ সময়ত কথা নাপাতো টিংকু ইংৰাজীত 0 পৰা 10 লৈ মাতাচোন ঠিক আছে স্যাৰ মাতি আছো 0 1 2 3 4 6 7 8 9 10 কি হ'ল টিংকু মাজত 5 নামাতিলা কিয় স্যাৰ 5ৰ মৃত্যু হৈছে 5ৰ মৃত্যু হৈছে মানে কেনেকৈ যোৱাকালিয়ে বাতৰিত দিছে স্যাৰ 5 ডেড ইন কাৰ এক্সিডেণ্ট 5ৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছে বাবে মই 5টো কোৱা নাই স্যাৰ আচ্ছা কোৱাচোন ছোৱালীসকলে বিয়াৰ দিনা ৰঙা শাৰী কিয় পিন্ধে স্যাৰ সংসাৰত সোমোৱাৰ আগতে 1 নম্বৰ বিপদ সংকেত জনাই দিয়াৰ বাবে আচ্ছা টিংকু তোমাৰ দেউতাৰটো মিঠাইৰ দোকান আছে তাৰ পৰা তুমি মিঠাই খোৱা নাই নহয় স্যাৰ মোৰ দেউতাই মিঠাই হিচাপ কৰি ৰাখে আৰু মই চেলেকি ৰাখো সেয়েহে খোৱা নহয় স্যাৰ কোৱাচোন টিংকু পৃথিৱীত আটাইতকৈ গাধ প্ৰাণীবিধ কি গৰু স্যাৰ কিয়নো হাৰামজাদাই নিজে পানী খায় আৰু মানুহক গাখীৰ দিয়ে টিংকু কালি তুমি এবচেণ্ট আছিলা কিয় স্যাৰ বৰ্তমানটো মনত পৰা নাই মনত পেলাবলৈ অলপ চেষ্টা কৰাচোন স্যাৰ মনত পৰিছে কালি মই অহা নাছিলো হে আচ্ছা টিংকু কোৱাচোন মাছে কথা ক'ব নোৱাৰে কিয় স্যাৰ ধৰি লওক আপোনাৰ মুখখন পানীত ডুবোৱা আছে আপুনি কথা ক'ব কেনেকৈ শেষত মই মাত্ৰ এটা কথাই ক'ম আমাৰ সকলো প্ৰচেষ্টা আপোনালোকক মাথো মনোৰঞ্জন কৰাৰ বাবেই আৰু মোৰ এটা কথা আপোনালোকে ভিডিঅ'টোৰ পৰা যদি 1% পৰিমাণে জমনি পাই থাকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ